যোৱাকালি এটা পৰ্টেল চেনেলত এটা বাতৰি পৰিৱেশন হৈছিলে যে সাপ্তাহিক বন্ধৰ ওপৰত। সাপ্তাহিক বন্ধত এখন দোকান খোলা আছিল। সেই দোকানখন খোলা থকাৰ ক্ষেত্ৰত এটা নিউজ এটা পৰ্টেল চেনেলে প্ৰচাৰ কৰিছিলে। কিন্তু কথা হ'ল কি, আচল কথা হ'ল সাপ্তাহিক বন্ধটো এজ পাৰ গভৰ্ণমেণ্ট ল সপ্তাহত এটা দিন আমাৰ বিজনেছ এষ্টাব্লিছমেণ্টত যিখিনি থাকে তেখেতসকলে এটা দিন বন্ধ ৰাখিব লাগে। সেই বন্ধৰ বাৰটো কি বাৰে বন্ধ ৰাখিব সেইটো মানে ব্যৱসায়িক সন্থা যিটো ইউনিয়ন থাকে, ট্ৰেড ইউনিয়নে সেইটো নিৰ্ধাৰণ কৰি দিয়ে। বাৰটো নিৰ্ধাৰণ কৰাৰ পিছত এইটো এজ পাৰ ল গভৰ্ণমেণ্ট ৰুল, আৰু এই বস্তুটো তদাৰক কৰে কমপ্লিট লেবাৰ অফিচে, শ্ৰম অধীক্ষকৰ কাৰ্যালয়ৰ পৰা এইটো এটা নিৰ্দেশ আহে যে সপ্তাহত যিটো দিন আমি বৃহস্পতিবাৰ দিনটো আমি ধাৰ্য কৰি দিছিলোঁ গহপুৰ ব্যৱসায় খণ্ডৰ ফালৰ পৰা, তেতিয়া সেই বন্ধটো বৃহস্পতিবাৰ দিনটো সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থাকিব লাগে। তাত যেনিবা কিছুমান বস্তু আছে যাত মেডিচিন হওক, তাত শাক পাচলি, হোটেল, যিখিনি ফুড এই কি বুলি কয় ফল মূল আৰু আপোনাৰ গাখীৰ আৰু বেকাৰী, সেই বস্তুবিলাকে এই বন্ধটোৰ পৰা ৰেহাই পায়। বাকী গ্ৰচাৰীৰ পৰা ধৰি সকলো দোকান সেই দিনটোত এটা দিনত বৃহস্পতিবাৰে বন্ধ থাকে। কিন্তু কালি কথাটো হ'ল এই বন্ধটোত তদাৰক আচলতে গোটেইখিনি লেবাৰ অফিচৰ পৰা হয়, কিন্তু ব্যৱসায় সন্থাই ইয়াত এটা বস্তু কৰে যে ব্যৱসায় সন্থাই এটা খালি আহ্বান জনাব পাৰে যে বন্ধটো বৃহস্পতিবাৰ দিন বন্ধটো ৰখাটো গহপুৰ ব্যৱসায় সন্থাই এটা নিদৰ্শন দাঙি ধৰিছে যে আমাৰ যিটো সমন্বয় আছে সেই সমন্বয়টোৰ মাজত তাত আমি ব্যৱসায়সকলকো এটা আহ্বান জনাওঁ, যিটো গভৰ্ণমেণ্ট ল মতে যিটো সাপ্তাহিক বন্ধ থাকে সেই বন্ধটো পালন কৰিব লাগে, সেই বন্ধটো আমি আহ্বানহে জনাব পাৰোঁ। কিন্তু তাত লেবাৰ অফিচো বা ব্যৱসায় সন্থা সেইটো মেনেজ শব্দটোৰ কাৰণে আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। কেৱল সেই বন্ধটো থাকিব, সেই বন্ধটো ৰাখিব লাগে, কিন্তু মেনেজ শব্দটোৰ কাৰণে আমি উদ্বেগ প্ৰকাশ কৰিছোঁ যে মেনেজ কোনো তাত নহয়, মেনেজৰ কথা তাত নাহে। এইটো গভৰ্ণমেণ্ট ল মতে সপ্তাহত এটা দিন ধাৰ্য কৰি যে আমি বৃহস্পতিবাৰটো আমি গহপুৰ ব্যৱসায় সন্থাই ধাৰ্য কৰিছোঁ। সেই বৃহস্পতিবাৰ দিনটোত গহপুৰৰ সমূহ ব্যৱসায় প্ৰতিষ্ঠান যিখিনি ৰুল মতে পৰে, যিখিনি বন্ধ ৰাখিব লাগে সেইখিনি বন্ধ ৰখাটো একান্তভাৱে প্ৰয়োজন। কিন্তু বন্ধ ৰখা নাই, আমাৰ দৃষ্টিগোচৰ হৈছে প্ৰায় দোকান খোলাই থাকে। এইটো প্ৰায় দোকান খোলা থাকে মানে আমি ধৰি লওক এতিয়া বস্তুটো হ'ল কি যে লেবাৰ অফিচৰ ফালৰ পৰা তেওঁলোকে ইয়াত আহিছেও, কিন্তু আমাৰ দৃষ্টিগোচৰটো প্ৰায় দোকান খোলাৰ ওপৰত আমি দেখা পোৱা নাই। আমি ধৰি লওক কালি আমি নিউজটো পাই গম পাইছোঁ যে এখন দোকান কালি খোলা আছিলে, সেই দোকানখন খোলাৰ পাছত নিউজটো হ'ল, কিন্তু বস্তুটো হ'ল কি যে এইটো ব্যৱসায় সন্থাই দিয়া বন্ধ নহয়। এই বন্ধটো যিহেতু এইটো এটা আইন 1971 একমতে সপ্তাহত এদিন বন্ধ থাকিব লাগে, সেই বন্ধটো দিব অথৰিটি যিটো গভৰ্ণমেণ্ট লৰ ফালৰ পৰা লেবাৰ অফিচ শ্ৰম অধীক্ষকে সেই বন্ধটো ইয়াত দিছে। এখন দোকান অৱশ্যে দোকানখন একেবাৰে সন্মুখত চকুত পৰাকৈ দোকানখন খুলিছে। এই দোকানখন খুলি তাত এক সাংবাদৰ প্ৰচাৰ কৰিছে যে ব্যৱসায় সন্থাৰ সভাপতি সম্পাদক মেনেজ কৰি পেলাই আপোনালোকে দোকান খুলিছে। এইটো অতি দুৰ্ভাগ্যৰ কথা। এই বাতৰিটো আমি পাই অতি কষ্ট পাইছোঁ। আমি সেইদিনাখনে এখন সভাত বহি আছিলোঁ। আমি এই বাতৰিটো পোৱাৰ পিছত আমি অতি দুখ পাইছোঁ। মানে আমাৰ সভাপতি সম্পাদক বা এইটো ব্যৱসায়সকলৰ কোনো ধৰণৰ মেনেজৰ কথাটো, এই শব্দটো মানে অতি দুখদায়ক শব্দ, যিটো শব্দ হয়তো আপোনালোকে পাইছে যে কিবা এটা মেনেজ কৰিহে যেন হেৰি হৈছে। এইটো শব্দটো প্ৰকাশ হোৱাৰ পাছত আমি আচলতে যথেষ্ট কষ্ট পাইছোঁ, আৰু এইটো আপোনালোকৰ ওচৰত অনুৰোধো জনাইছোঁ। এনে বাতৰি আচলতে দোকানখিনিক আপোনালোকে যিখিনি দোকান পাইছিল বাতৰি কৰিব কৰাটো ভাল পাইছোঁ। আমি খোলা দোকানখিনিৰ মাজত গৈ পেলাই যদি যিকেইখন দোকান খোলা পাইছে, সেই খোলাৰ পাছত কিয় খুলিছে, কেনেকৈ খুলিছে, আপোনালোকে যিটো নিয়ম ভংগ কৰিছে, সকলোলৈকে গৈ পেলাই যদি সেইটো প্ৰচাৰ কৰিলে আমাৰ আপত্তি নাই। কিন্তু তাত যে আপোনালোকে মানে বাতৰিত প্ৰকাশ কৰিছে যে আপোনালোকে মেনেজ কৰি পেলাই সভাপতি সম্পাদক মেনেজ কৰি আপোনালোকে দোকানবোৰ খুলিছে, সেই শব্দটোৱে কিন্তু আচলতে আমাৰ আচলতে ক'ব লগা কথা নহয়। আমি অতি কষ্ট পাইছোঁ।